হাঁহৰ মাংস আৰু কোমোৰা হয়তো সকলোৰে প্ৰিয়। আহকচোন চাওঁ আজি মই কিদৰে বনাওঁ। মই কোমোৰাখিনি প্ৰথমতে বইল কৰি ল'লো, লগত দিছিলোঁ আদা নহৰু খুন্দি আৰু লগতে শুকান জলকীয়া। এতিয়া মই তেলতে দি দিলোঁ জিৰা আৰু বগা সৰিয়হ কেইটামান আৰু লগতে দিছোঁ পিঁয়াজ, জলকীয়া আৰু আদা নহৰু খুন্দা। এতিয়া গোটেইখিনি মই অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজিম আৰু যেতিয়া ৰঙচুৱা হোৱাকৈ ভাজা হ'ব, এয়া হৈ গ'ল, তেতিয়া মই ইয়াতে দিম অকণমান জালুকৰ গুড়ি আৰু জালুকৰ গুড়িবোৰ দি মই নাভাজোঁ, লগালগ মাংসবোৰ মই দিয়ে দিম। আৰু এতিয়া মই মাংসৰ পৰা তেল ওলোৱালৈকে মাংসবোৰ ঢাকনেৰে ঢাকি ৰাখি থ'ম। এতিয়া এয়া মোৰ মাংসৰ পৰা তেল ওলোৱা আৰম্ভ হৈ গ'ল। এতিয়া মই ইয়াত দিম ডাঙৰকৈ কটা আলুৰ কেইটামান টুকুৰা আৰু লগতে দিম নিমখ, হালধি আৰু লগতে দিম অলপমান ৰেড চিলি পাউডাৰ আৰু দিম অলপমান ডাঙৰকৈ কটা পিঁয়াজৰ টুকুৰা কেইটামান। এতিয়া গোটেইখিনি লৰাই মই অলপ সময় ঢাকনেৰে ঢাকি ৰাখি দিম যাতে আলুবোৰ অকণমান সিজে। আৰু এতিয়া ল'লোঁ এয়া মই বিলাহীবোৰ পুৰি তাৰ বাকলিকেইটা এৰুৱাই লৈছিলোঁ আৰু এৰুৱাৰ পাছত এয়া সৰুকৈ কাটি আলুবোৰ সিজাৰ পাছত মই তাতে দি দিছোঁ আৰু দিলোঁ এয়া মই মেজেঙা পাত কেইটামানো দিছোঁ। এতিয়া মই বিলাহীবোৰ ভালকৈ সিজি ল'বলৈ দিম। এয়া বিলাহী গলি গ'ল সিজি আৰু এতিয়া মই বইল কৰি থোৱা কোমোৰাবোৰ দি দিছোঁ, লগতে অকণমান কোমোৰাৰ লগত পানী আছিলে, পানীখিনিও মই দি দিছোঁ। এতিয়া অলপ সময় মই বনাম। এয়া মোৰ মাংস হৈ গ'ল ৰেডি। আৰু এতিয়া ওপৰতে মই অলপমান ধনিয়া পাত দি দিলোঁ। আপোনালোকে কোনে কোনে হাঁহৰ মাংস আৰু কোমোৰা খাই ভাল পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। আৰু যদিহে ইউটিউবত চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু। আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিলোঁ, বাই।